Good morning everyone. Welcome to my channel Rice's personal channel. আৰু যেটো আপোনালোকক মই কালি ব্লগটো আজি দিম আজি আৰ্লি মৰ্নিং বুলো নাই কালি আমি গৈছিলোঁ শিৱসাগৰলৈ শিৱসাগৰ একচুৱেলি পাৰফেক্ট শিৱসাগৰ নহয় বগীদৌল বুলি কয় সো তালৈ আমি গৈছিলোঁ গৈ মেলি আপোনালোকক ক'লোঁ যে আমাৰ প্লট এডোখৰ চাইছিলোঁ আমি কিনিবলৈ যোৱা কথা আছিলে আমাৰ ফেমিলি মেম্বাৰে হয় তেওঁলোকৰ আৰ্জেণ্ট চেল আছিলে সো এইটো কাৰণে আমি ল'লোঁ তাৰপিছত আৰু আপোনালোকক সেইকাৰণে বোলো ব্লগ এটা বনাওঁ যিহেতু আমি থাকোঁ মৰিয়নিত শিৱসাগৰ এবাৰ যথেষ্ট দূৰ হয় বাট লৈ থৈছোঁ পালোঁ কাৰণে লৈ থৈ দিলোঁ কাৰণ মাটি লোৱা বুলি ক'লেতো একচুৱেলি ভাল বুলিয়ে কয় চবেই আৰু মাটি বুলি ক'লে সোণ লোৱা নিচিনা টাইপেই হয় আৰু চ' সেইটো কাৰণে বোলো নাই ইয়াতো আমি এনেই আকৌ পৰা লৈয়ে থোৱা আছে আপোনালোককো দেখাইছোৱেই চ' সেইটো কাৰণে তাত পালোঁ কাৰণে লৈ থৈ দিছোঁ আৰু সেইটো কাৰণে ব্লগটো বোলো আজি দেখাওঁ আপোনালোকক কালি আমি ক'ত গ'লোঁ এটা কমপ্লিট ভিলেজ ব্লগ মানে গাঁও পৰিৱেশৰ ব্লগ এটা বনালোঁ কালি আপোনালোকক কেনেকৈ কি কৰিলে মোৰ ল'ৰাটো সেইখিনিও আপোনালোকক দেখাম বাৰু কালি কি কৰিলোঁগৈ তাত গৈ পেলাই টোটেল মোৰ সেয়া হৈছে মোৰ মাৰ শ্বশুৰবাৰী হয় ন হয় নাই অঁ মাৰ শ্বশুৰবাৰী মানে মা তাতে থাকিছিলে বিয়া হৈ বোৱাৰী হৈ মা প্ৰথম সেইখন ঘৰলৈকে আহিছিলে তাৰপাছত যিহেতু মোৰ ফাদাৰ ইন ল মানে মোৰ শ্বশুৰ দেউতা যিটো ৰিলেট জব কৰিছিলে সেইটো কাৰণে ইয়ালৈ আহিব লগা হ'ল ইয়াৰ পৰা আহি মেলি আমাৰ এওঁৰ লগত চিনাকি নহ'লে মই আজি তাৰ বোৱাৰী হৈ থাকিলোঁ এওঁক নাপালহেঁতেন ইয়াত চিনিয়ে নাপালহেঁতেন কালি বিয়া হ'লহেঁতেন তাৰো ঠিক নাই কাৰণ ইয়াৰ মানুহ নহয়েই অৰিজিনেল মানুহ হয় শিৱসাগৰৰ চাকৰিৰ কাৰণে দেউতা আহিলে ইয়ালৈ আৰু দেউতা ইয়ালৈ অহাৰ কাৰণে এওঁলোকক চিনাকি হ'ল আৰু আহিলোঁ ইয়ালৈ নহ'লে হয়তো চাগে ক'ত শিৱসাগৰ ক'ত ইয়াত চ' এনিৱেজ আমাৰ মাৰ পুৰণা ঘৰখন দেখাওঁগৈ বলক আৰু আপোনাৰ ব্লগটো এটা ষ্টাৰ্ট কৰি দিছোঁ ক'ত কি কৰিলোঁ কেনেকৈ কি কৰিলোঁ দ্য কমপ্লিট ভিলেজ ব্লগ চ' লেটছ ষ্টাৰ্ট আৰু সদায় আকৌ পাৰ্চনেল চেনেল হয় যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব চ' চাই থাকিব গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু মাই চেনেল আৰ্চিছ পাৰ্চনেল চেনেল লিখনৰ ব্ৰাছ কৰি ষ্টাৰ্ট কৰিছোঁ ব্লগ কাৰণ আজি আমি যাবলৈ ওলাইছোঁ এফালে মানে আমি যাম শিৱসাগৰলৈ এতিয়া আপোনালোকক চাগে সেইদিনা মই দেউতাৰ বাৰ্থডে কাৰণে এটা ব্লগ বনাইছিলোঁ সেইদিনা আপোনালোকক ক'লোঁ যে দেউতাৰ বাৰ্থডে চেলিব্ৰেট কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ বংশ মানুহ ঢুকালে চ' আমি আজি তালৈ গৈ আছোঁ তালৈওতো যামেই মানে তাত যিহেতু আমাৰ দহা কাইলৈহে হ'বগৈ আজি আমি জাষ্ট কি কৰিবলৈ যাম আপোনালোকক অলপ আগত পিছত ক'ম বাৰু বাট মই ব্ৰাছ কৰি লওঁ যেন উঠিছোঁ এতিয়া টাইম বেছি দেৰি হোৱা নাই বেছি দেৰি নহয় অলমষ্ট টাইম হ'লেই 8 o'clock হৈছে চ' এইফালে আমাৰ কোনোবা এটা জুপি আছে এইফালে আমাৰ শিৱই জুপি আছে এইফালে আমাৰ শিৱই জুপি আছে মহাদেৱে মহাদেৱ মানে কোন কম মোৰ মিষ্টাৰ এইবাৰ ৰাসত মহাদেৱ হৈছে গোটেইখনত জুপি আছে ভাবিছে ব্ৰাছ কৰি কি কৰি আছে চ' কি মই ব্ৰাছ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম আজি আমি পুৰণা ঘৰলৈ গৈ আছোঁ মানে মোৰ মাৰ মোৰ হাজবেণ্ডৰ পুৰণা ঘৰ মোৰ শাহু মাৰ শ্বশুৰবাৰী আপোনালোকক লৈ যাম তালৈ তেওঁলোকে ব্ৰাছ চাছ কৰি লওঁ আৰু সোনকালে ওলাই লওঁ আৰু ৰাতিপুৱা সোনকালে যোৱা কথা আছিলে ল'ৰাটো যিহেতু টিউশ্যন আছে চ' সেইটো কাৰণে নগ'ল চ' অ'কে ব্ৰাছ কৰি তাৰপাছত দেখাই থাকিম চাই থাকিব চ' ব্ৰাছ চাছ কৰি এতিয়া একাপ চাহ খাই লওঁ যিহেতু আমি গোটেইখিনিয়ে যাম আমি যোৱা প্লেনিং আছিলে আমি দুটা আৰু মা বা এতিয়া গোটেইখিনিয়ে যাব বোলে মানে মোৰ ল'ৰা ছোৱালী আমাৰ ইনি যিহেতু আহিলেই আমাৰ ঘৰলৈ বহুত দিনৰ পিছত ইনি আহিছে থকাকৈ আৰু সেইটো কাৰণে এইবাৰ ইনি আহি আছে আহিয়াৰ কাৰণে অকণমান মোৰ টেনশ্যন ফ্ৰী চ' এই চাহ একাপ খাই লওঁ তাৰপাছত আমি ওলাব লাগিব যাবলৈ অলপ সোনকালে যোৱা প্ৰগ্ৰেম আছিলে ক'লোৱে যোৱা ল'ৰাটো টিউশ্যন আছে চ' সি টিউশ্যনৰ পৰা অহা অকণমান টাইম লাগিব তাৰ 8:30 পৰা টিউশ্যন আপোনালোকক বোলো নাই ব্লগটো বোলো কৰোঁ আৰু বহুত দিন কৰা নাই সেই তেতিয়া বাৰ্থডেতে কৰা আৰু তাৰপিছত কৰা নাই চ' আৰু আমাৰ এইকেইদিনটো আবেলি আবেলি ৰাসৰ প্ৰেক্টিচলৈ গৈ আছোঁ মোৰ আমাৰ ঘৰৰ মানুহেই ধেৰ বা ৰাসত মোৰ হাজবেণ্ডে তেওঁ কি হৈছে মহাদেৱ হৈছে আৰু কি হৈছে অৰিষ্টাসুৰ হৈছে দেই খুব প্ৰেক্টিচ এইখিনি একদম পূৰা তাৰপাছত মোৰ জা হৈছে দৈৱকী তাৰপিছত মোৰ ননন হৈছে যোগমায়া আমাৰ ঘৰৰ দেশ মোকো কৈছে কিবা কৰিবলৈ মই নাজানো ক'বলৈ আগে পিছে কৰা নাই আৰু মেইনলি মোৰ ক'বলৈ অকণমান ভয় লাগে নাৰ্ভাছ হৈ যাওঁ সেইটো কাৰণে মানে সাহস কৰা নাই আৰু কৰিবলৈ চ' আপোনালোকক দেখাম বাৰু ৰাসখন এনেই 10-11 তাৰিখে আছে আমাৰ ইয়াতে মৰিয়নিতে চ' এইবাৰ হাজবেণ্ডে যিজন মানুহে ৰাস চাবলৈকে নাযায় ৰাস হওক বা অন্য কিবা প্ৰগ্ৰেম হওক বা ফাংশ্যন হওক তাত চাবলৈকে নোযোৱা মানুহটো এইবাৰ ৰাসত মহাদেৱৰ পাৰ্ট লৈছে দেই
চ' খুব প্ৰেক্টিচ, ৰাতিপুৱা প্ৰেক্টিচ, শোৱা প্ৰেক্টিচ, উঠা প্ৰেক্টিচ, স্কুটি চলাই যোৱা সময়ত প্ৰেক্টিচ, বাথৰুমত সোমাই থাকিব সময়ত প্ৰেক্টিচ, শোৱা সময়ত প্ৰেক্টিচ, এনি টাইম তেওঁ মানে পূৰা একদম লাগি আছে কামত। চ' আমি শিৱসাগৰত যিহেতু আমি আজি যোৱা মেইন এটা কাৰণ আছে, সেইটো কাৰণ হৈছে আমি এডোখৰ মাটি চাবলৈ গৈছোঁ তাত। মানে চাবলৈ নাই, ল'বলৈ গৈছোঁ। আপোনালোকক দেখাম বাৰু। যিহেতু ভাবিব পাৰে আমি থাকোঁ মৰিনীত, গৈ মাটি লৈছোঁ শিৱসাগৰত। শিৱসাগৰ আমাৰ এনেকৈ ৰিলেশ্যনৰে ঘৰৰে আৰু তেওঁলোকে মানে মাটিডোখৰ চেল কৰাৰ কথা ক'লে। চ' সেইটো কাৰণে মোৰ হাজবেণ্ডে ভাবিলে লৈ থ'লে কি বেয়ানো, মাটি লোৱা মানে সোণ লোৱা একে বুলি কয়। চ' সেইটো কাৰণে বায়ে বোলো হওক, শিৱসাগৰে হওক, সেইকাৰণে বোলো যাম আজি চাবলৈ, আপোনালোকক দেখাম বাৰু। তাৰপিছত সেইকাৰণে আজি লিখা মেলা কৰি মেলি আৰু মাটি চাটি ল'ম, সেইটো কাৰণে আমি গ'লোঁ তালৈ। আপোনালোকক দেখামগৈ আৰু লগতে আমাৰ পুৰণা ঘৰখনলৈ লৈ যাম। তাত কাইলৈ দহা আছে। দহাটো আমি যাব নোৱাৰিম, আমি একেবাৰে সকামত যাম। যদি যোৱা হয় তেতিয়া আপোনালোকক দেখাম বাৰু। সকামত যাবই লাগিব নিয়মতে। চ' সেই সকামত আমি যাম। চ' সেইটো কাৰণে আমি এতিয়া ওলাম আৰু অলপ লাহে ধীৰে। তাৰপিছত আৰু দেখাম আৰু আপোনালোকক কি কৰোঁ। আজিৰ দিনটো চাই থাকিব। আৰু সদায় আকৌ পাৰ্চনেল চেনেল হয়, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। এইবোৰ এটা এটা মেমৰি থৈ দিলেও ভাল লাগে কেতিয়াবা। কেতিয়াবা মন গ'লে মই পুৰণা ব্লগছবোৰো চাই থাকোঁ, ভাল লাগে মানে পুৰণা ভিডিঅ'বোৰ, তেনেকৈ আৰু। চ' এনিৱেজ, চ' এতিয়া যিহেতু আমি গাঁৱৰ জেগালৈ যাম, গাঁৱৰ এৰিয়ালৈ যাম, চ' সেইটো কাৰণে আমি এতিয়া মোৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছত যাব লাগিব, চাদৰ মেখেলা পিন্ধিবগৈ লাগিব। প্ৰথমে আমাৰ টিকলিক গা পা ধুৱাই উলিয়াই লওঁ। তাৰপাছত আমাৰ ইনিও যাব, আমাৰ লগত শাহুমা যাব, ইনি যাব, মই যাম, মুলা যাব, হাবি যাব, মানে ঘৰৰ গোটেইখিনি সদস্যই যাম। চ' সেইটো কাৰণে সোনকালে গৈ সোনকালে আহিবলৈ আছে আকৌ, কাৰণে আৰু প্ৰেক্টিচ আছে ৰাতিকৈ। সেই প্ৰেক্টিচত আপোনালোকক লৈ যাম বাৰু, দেখাম। চ' অ'কে, এতিয়া যাওঁ, কাম চাম কৰি ৰেডি হৈ লওঁ। চ' আমাক এইজনীক দেখাই লওঁ দেই। পলালে চা এইজনী দেখিলে আমাৰ ইনি আহিলে, লুকাইছে ক'ত এইজনী। এইয়া দেই আমাৰ ইনি আহিলে। ইনি আহিছে কাৰণে আমাৰ ঘৰখন অকণমান চেফা চেফা লাগিছে আজি ন। চ' ইনি লুকাই ফুৰিছে। চ'কে ওলাই লওঁ। আমাৰ বেবীক গা ধুৱাই ল'লোঁ। গা ধোৱা মানে কি জানে, তাইক মানে এটা মেডিকেটেড দৰৱ দিছে ডক্টৰে। কাৰণ আপোনালোকৰ কিডছৰো হ'ব পাৰে। মোৰ টিকলি কি হয়, তাই যেতিয়া মহে কামোৰে, মানে মাস্কিটো, মানে যেতিয়া মহে কামোৰে তেতিয়া কি হয়, গোটেই ভৰিটোত তাই চাব পাৰে গোটেই স্পট কোলা কোলা সৰু সৰু দাগ হয়। কাৰণ তাইক মানে ইচিং প্ৰব্লেম এটা আছে। তাই যেতিয়া ভৰিটো মানে মহে কামোৰেটো এলাৰ্জি টাইপ হয়। বহুত কিডছৰ ভিতৰত আছে। বহুত ল'ৰা ছোৱালী, প্ৰায়ভাগ 100% ল'ৰা ছোৱালীক মই দেখিছোঁ এই প্ৰব্লেমটোত ফেচ কৰে। তেওঁলোকৰ কি হয়, যেতিয়া মহে খায়, মহে কামুৰিলে মানে বস্তুটো মানে গোটা নিচিনা হৈ যায়। তাৰপিছত যেতিয়া শুকাই যায় তেতিয়া তেওঁলোকৰ বস্তুটো ড্ৰাই হৈ যায়, খুব মানে খজুৱাই। সেই খজুৱালে মানে ইচিং টাইপ হৈ যায়, খুব খজুৱাই তেজ উলিয়াই দিয়ে। সেইটো কাৰণে মানে কি হয়, মই এটা মেডিকেটেড, মোৰ যিজন আমাৰ পেডিয়াট্ৰিক্সৰ যিজন আমাৰ চাইল্ডৰ ডক্টৰ, তেওঁ মানে এইটো প্ৰিছক্ৰাইব কৰিছে। এইটো একুৱা ছফ্ট মেক্স বুলি কয়। চ' এইটো মই তাইক এতিয়া গোটেই হোল বডি এপ্লাই কৰিব লাগিব। আৰু বেছিভাগ এইটো গৰম দিনত হয়, বাট মই গৰম দিনত থাকি গ'ল এইটো ইউজ কৰিবলৈ, কাৰণ পাহৰি গ'লোঁ। আৰু সেইকাৰণে বহুত স্পট হৈ গ'ল তাইৰ ভৰিত, বহুত বেছি দাগ। আৰু সেইটো কাৰণে এইটো ইউজ কৰিছোঁ। আৰু আমি চাবোনো মেডিকেটেডে ইউজ কৰোঁ। আৰু মই জনামতে যিবোৰ জনচন হওক, হিমালয়া হওক, সেইবোৰ প্ৰডাক্ট আপোনালোকে স্কিপেই কৰিব লাগে। আপোনালোকে মেডিকেটেড বস্তু ইউজ কৰিব লাগে। মই ডক্টৰ এডিছৰ যিটো চাবোন হয়, সেইটো মই তাইক গাত ইউজ কৰোঁ, কাৰণ এইবোৰ ডক্টৰে প্ৰেছক্ৰাইব কৰা সোপ হয়। আৰু এইটো তাইৰ বডি লোশ্যন হয়। চ' এইটো মই যে তাইক গোটেই এণ্টায়াৰ গাটো একদম মূৰৰ পৰা টিপ টু ট'লৈকে তাইক মই এইটো ভালকৈ মানে মইশ্চাৰাইজাৰ কাম কৰে। এইটো 24 আৱাৰ্ছ মইশ্চাৰাইজ কৰি ৰাখে। মইশ্চাৰাইজিং লোশ্যন হয়। আৰু ইয়াত গ্লিচাৰিন পৰা এভৰিথিং থাকে। আৰু এইটো প্ৰাইচটো হৈছে আপোনাৰ 490, আপোনাৰ 490 টকা লয় এইটো। আপোনালোকে এইটো মেডিকেটেড হয়, আমি চবেই ইউজ কৰিব পাৰোঁ যদি আমাৰ কিবা স্কিনটো ড্ৰাই বা তেনেকুৱা হয়। চ' এইটো আমি মহে কামুৰিলে বহুত ক্ষেত্ৰত মই বহুতত পাইছোঁ মানে। ল'ব পাৰে আপোনালোকে একুৱা ছফ্ট মেক্স এনেও ইউজ কৰিব পাৰে, বাচ্ছাৰ স্কিনৰ কাৰণে খুব ভাল। চ' এইটো মই এতিয়া ভৰিত লগাম। আপোনাক স্পটবোৰ দেখাম বাৰু দেই, কেনেকুৱা তাইৰ স্পটখিনি। এইবোৰ স্পট কেনেকুৱা স্পট হৈ গৈছে, মহে কামোৰা মানে গোটেই ভৰিটো দাগেই দাগ, খুব বেয়া লাগে দেখিবলৈ, ছোৱালী যিহেতু হয়। চ' এইটো কাৰণে তাইক মই বোলো অকণমান লগাই লওঁ। তাই লাজ কৰিছে, তাপত লগাই দিম আহা, জল্দি। চ' তাইক এইটো মই এপ্লাই কৰি লওঁ। কেলৈ লাজ লাগিছে তোমাৰ? তাই ছোৱালী নহয় নি বুলি কাৰণে লাজ কৰিছে তাই। ইমানজন ক্ৰীম লগাই তাই এতিয়া মই তাইৰ বডি লগাই লওঁ। চাওঁ,
তাই এইটো লগালে একচুৱেলি ইথিনেছটো নহয়, যিটো খজুৱাই থাকে যে ল'ৰা ছোৱালীৰ যিটো এলাৰ্জি টাইপ খজুৱতি নিচিনা, সেই তেনেকুৱা টাইপটো নহয় মানে। এইটো মোৰ আগৰ পৰা কণ্টিনিউ কৰিব পাৰিছে, মই থাকি গ'ল মানে মাজত এই কামৰ মাজত মই এইবোৰ ল'ৰা ছোৱালীক চাবলৈ টাইমটো অকণমান মানে থাকি যায়। তাৰপিছত নাই বোলো, এতিয়া দেখিলোঁ বহুত বেছি হৈ গৈছে, আৰু এতিয়া ঠাণ্ডা দিন আহিছে, ঠাণ্ডা দিনত আৰু বেছি হ'ব। গা ধুৱাই দিলোঁ, যিহেতু আমি যাবলৈ ৰেডি, মোৰ ল'ৰা আহিবলৈ আছে, ময়ো ওলাবলৈ আছে, চ' তই ড্ৰেছ আপ কৰি লওঁ মই। আমি ওলাই মেলি ৰেডি যাবলৈ, এতিয়া যাবলৈ ওলাই যাম আৰু আমি চব। এতিয়া শাহুমা ওলাই আছে, বাকী আমি এতিয়া ওলালোঁ। ই ড্ৰেইনত পৰিলে গৈ পেলাই, তাৰ গোটেই কাষ্টিউম খুলি এতিয়া গাঁৱৰ ঘৰত যিহেতু আমি আছোঁ, কৰিব কি, সেইকাৰণে ইয়াক গামোচা আৰু গেঞ্জি পিন্ধাই দিব লগা হৈছে, কাৰণ উপায় নাইকিয়া হ'ল। আমি গাঁৱৰ ঘৰত আছোঁহি, এয়া হৈছে পুখুৰী, গাঁৱৰ এৰিয়া হয়, দেখিছে নাই? আমাৰ তাত এইবোৰ ক'ত দেখিবলৈ পাম আৰু, এইফালে আমি অহা তেনেকৈ নহয়। নাযাওঁ, এইফালে নাযাবা, নাপায়, নাযাওঁ, এইফালে যাওঁ, নালাগে, হৈ গ'ল। আপোনালোকে দেখিছে, এইটো যে আমাৰ মানে মোৰ হাজবেণ্ডে কোৱা মতে আৰু মোৰ মাহঁতে কোৱা মতে ৰজাদিনীয়া পুখুৰী হয়, আৰু ইয়াত যিহেতু সোণৰ কি পাইছিলে, সোণৰ বস্তু পাই মানে এই পুখুৰীতে আকৌ দি দিয়া হ'ল ন। ইয়াত আছে মানে সোণৰ কিবা বস্তু আছে বোলে, ৰজাদিনীয়া যে, সেইটো কাৰণে। বাৰীখন দেখিছে নাই, এই চাৰিওফালে পুৰণা আমাৰ দেউতাৰ ঘৰে। কাইলৈ দহাৰ কাৰণে আজি চব ৰেডি কৰা হৈছে, মানে কলপাত কাটি মেলি মানে য'ত যি লাগে আৰু চব আজি ৰেডি কৰি থৈছে, যিহেতু কাইলৈ দহা হ'ব, মানে 10 দিন হ'বগৈ কাইলৈ। আমাৰ বিউটিফুল পেহী দেই, হাই কৈ দিয়ক, হাই বুলি কওক আকৌ, হয় হয় হাই হাই হাই, এনেকৈ হাই হাই হাই, এনেকৈ হাই, আজিকালি ডিজাইনাৰ এইটো হাই বুলি। আমাৰ ল'ৰা দিছে নাই, এইয়া এয়া মোৰ মায়ে দিছে, এতিয়া ভাত দিছে, আমি এতিয়া ক'বলৈ পালোঁ। ফটো নহয়, ভিডিঅ' এটা কৰি থৈছোঁ আৰু মেমৰি আৰু
তুমি ওলাই দিয়া চ' এইডোখৰ আমি এই প্লটটো লোৱা হ'ল নৰখিলোঁ মানে যিটো ৰোড ছাইড মাটি হয় এইডোখৰ পথাৰ হৈ আছে এতিয়া হ'লেও আমি লৈ থ'লোঁ আৰু চ' এইডোখৰ এতিয়া পাই গৈছোঁ আমগুৰি পালোঁহি আৰু কাৰণ এতিয়া পাবলৈ টাইম হৈ গৈছে আৰু কাৰণ ৰাসৰ প্ৰেক্টিছো আছে চ' সেইকাৰণে আমি সোনকালে ওলাই আহিলোঁ ইয়াত চাব পাৰি ইয়াত ৰাসৰ হেৰি মাৰি থৈছে চপত যিহেতু ৰাস 10-11 তাৰিখে ৰাস আছে